হাই গাইজ ৱেলকাম টু মাই নিউ ব্লগ। তো মানে এফালে যাম বুলি ভাবিছোঁ আজি, তাকে ওলাই আছোঁ ৰাতিপুৱা। তো সময় হৈছে এতিয়া 8টা। তো লগৰ এটা আহিব আছে মানে কল্পজ্যোতি, তাৰ কাৰণে ৱেইট কৰি আছোঁ, মানে অহা নাই বৰ্তমান, পোৱাহি নাই। তো আহি লওক, লগতে যাম। তো ভিডিঅ'টো চাই থাকিব লাষ্ট। এফালে যাম মানে থাৰ্মেল ফালে। তো ডেলিঘাট চেলিঘাট ব্ৰিজ চ্ৰিজ মানে চব পাৰ হৈ যাম, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আহিছিলোঁ মানে ইয়ালৈ। তো এইটো চৰাইদেউ ডিষ্ট্ৰিক্ট পৰে হা, চৰাইদেউ ডিষ্ট্ৰিক্ট হালোৱা গাঁও বুলি কয়। হালোৱা গাঁও শিলসাগৰীয়া মানে ৱাটাৰফল এটা আছিলে। চ' তাৰ কাৰণে ওলাই আহিছিলোঁ, কিন্তু ফৰেষ্ট গেটত মানে যাব নিদিলে, কাৰণ ল'ৰা এটা বোলে সেইদিনাখন কিবা ঢুকাইছে নে কি বুলি কৈছে। তো সেইটো কাৰণে যাব নিদিলে। কি কৰি দেখাম বুলি ভাবিছিলোঁ, এতিয়া দেখাব নোৱাৰোঁ। সিহঁতে ঘৰলৈ উভতি যাব লাগিব, উপায়তো নাই। সেইটোৱে কথা। তো কৰি দিব বুলি ভাবিলোঁ মানে। এনেকুৱা কাম কৰিব নালাগে যিমান যি হ'লেও। কি কৰি বাৰু, শুনিবই লাগিব। যিমান যি ক'লেও এটা প্ৰব্লেম হৈছে ন। 1 মাহমান আগত মানে ল'ৰা এটা ঢুকালে বোলে, কিবা ফল চাই নাজানো এইবিলাক কথা, মইতো নাজানো। মানে কৈছে যে সোমাব ৰাতি নোৱাৰা, বন্ধ কৰি দিছে বোলে। কি কৰিবা এতিয়া, ঘৰলৈ গৈ থাকক, উপায় নাই। সেইটোৱে আৰু, এয়াই জীৱন। এইফালে বাগান আছে, এইফালে বাগান আছে, মাজত মানে নলা ন, নলা আগতে মানে ৰাস্তা এটা আছে। চক এইটো কি ধুনীয়া লাগিছে, চক নাই এইফালে এখন বাগানখন। কিবা এটা ভাল লাগিছে মানে এইটো। তো এইফালে গৈ আছোঁ, তাততো সোমাব নিদিলেই। তো গৈ থাকোঁ ঘৰলৈ এতিয়া, আগত লগ পাই আছোঁ। So guys, ভাগৰ লাগিলে মানে অলপ ৰখি লৈছোঁ, হোটেল এখন পালোঁ। তো চাহ খাবৰ কাৰণে ৰখিলোঁ, কলপোৱা মই দুটা ৰখিছোঁ। তো অলপ ৰখিলোঁ, তাৰপিছত ঘৰলৈ গৈ আছোঁ। তো আজিলৈ ইয়াতে ভিডিঅ'টো সামৰি দিওঁ। তো লগ পাই আছোঁ কাইলৈ নেক্সট ভিডিঅ'। কাইলৈ ক'ত যাম নাজানো, কিন্তু ভিডিঅ'টো চাব আপোনালোকে। তো সিমানে।